हेलो गाइस কি খবৰ সকলোৰে ভাল নে বাৰু আশা কৰো সকলোৰে ভাল আজি আপোনালোকক দেখাবলৈ গৈ আছো নিজৰ হাত মাউতে পাঠমত দিন গৈছে আৰু লোকৰ কথা কবলৈ আহে হা তো গাইস তেতিয়া হলে আহক পলম নকৰাকৈ এই গৰাকীক একুপ দি দিও নিজৰ হাত মাউতে পাঠমত দিন গৈছে আৰু লোকৰ কথা কবলৈ লোকে হাতে মাৰক বা টুকে মাৰক তো একো লাইভ আহি কিয় ক'ব লাগে कोई रंडी खा रहा है ये कोई रंडी खा रहा है হা আজি মোৰ মুখৰ বেয়া কথা অলপ পাৰিবি বেয়া কথাও ক'ব পাৰিবি পিন্ধি থকা হাগিছটো দেখাবলৈ পাৰিবি কালে লাও দেখুৱা কথা কৈছ মক্কেল কাৰলেলাউটি আকৌ খুদিব লাগে নেকি চাৰে তাৰে লেলাউটি খাই ফুৰিছ চাগে भेड़ चोत साली रंडी साली क्या करेगी रे तू কালে লাও দেখুৱা কথা কৈছ দাদা তোৰ থপৰাটো দেখোতে লোকৰ লেলাউটি খাই ফুৰা যেন লাগিছে লাজ লগা নাই অলপো নীলাজৰ কঠিয়া তইহে এই হোটেলৰ ৰুম বুক কৰি লাও দেখাই ফুৰ চাগে কি কলি বান্দৰী তইহে এই হোটেলৰ ৰুম বুক কৰি লাও দেখাই ফুৰ চাগে हम मालूम है तेरे बाप को मत सिखा অসভ্য ভালি কৰা এটা সীমা থাকে लोग कहाँ से आते हैं তোক চাগে ভুলতে জন্ম দি পালে তোৰ গুটি দুটা চিঙি কুকুৰক খোৱা মুখ চিঙাটো তই বাদ দে ঐ জহনী যাইতি তোৰ আকৌ গুটি কেতিয়া গজিলে ছোৱালী মানুহৰ কি গুটি গজে নেকি অসভ্য কৰবাৰ चल बोजड़ी के তোৰ গুটি দুটা চিঙি কুকুৰক খোৱা মুখ চিঙাটো তই বাদ দে তোৰ কথাবোৰ শুনি আৰু তোক দেখি গুটি থকা যেনে লাগিছে তোৰ তোৰ গুটি দুটা চিঙি কুকুৰক খোৱা মুখ চিঙাটো তই বাদ দে এই আচলতে লোহাৰ গৰম কৰি পোকৰ চেন দিব লাগিব তেতিয়াহে শান্ত হ'ব চাগে চালা সুদূৰ ভাই পকা চোদা চালা হা তই এইষাৰ আকৌ কি শুনিলো সুদূৰ ভাই পকা চোদা চালা হা তই চাগে ভাদমাহ আহিছে যে জনী লাগিবলৈ বিচাৰি ফুৰিছ নেকি নকৰ ক অন্তৰ খুলি ক এতিয়া আকৌ কিয় লাজ কৰিব লাগে जरा सबर करो बोला धक्का बुक्की नहीं करने का বেয়া মাত মাতিবলগীয়া হৈছে গম পাইছ সুদূৰ ভাই বকা চোদা যা তোৰ কাৰণে ঘৰত বেঙেনা 2 কেজি আনি থৈ দিছো আহি লৈ যাবিহি পুৰা জুখে মাখে এই ভদ্ৰ ছোৱালীজনী তোৰ নিচিনা এটা কাৰণে বেয়া মাত মাতিবলগীয়া হৈছে গম পাইছ ইমান ভদ্ৰ বুলি আজিহে গম পালো তোক যা ঘৈণীৰ হেৰিখনত সোমাই থাকগে চালা কুকুৰ আমি জানিব পৰা মতে সি তোৰ গুহাতে লুকাই আছে বল দি উলিয়াই দে না বাহিৰলৈ ল'ৰা গাঁৱলীয়া হিচাপত থাকিবি ভূতৰ হিচাপত থাকিবি লেবেল দি কথা ক'ব নাহিবি ঐ জহনীত যাই তই আকৌ গাঁৱলীয়া ল'ৰা খাহিছ रंडी साली ল'ৰা গাঁৱলীয়া হিচাপত থাকিবি ভূতৰ হিচাপত থাকিবি তোৰ দৰে ছোৱালীবোৰৰ খুলনিখনত ন আমাৰ গাঁৱৰ ল'ৰাই থু পেলাই থৈ আহে গম পাওনে কথাটো তই ল'ৰা সৰু বেলেগ ছোৱালী সৰু বেলেগ নাজানা নেকি তহঁতি কি কলি আকৌ এবাৰ কচোন এযোৰ আগত ল'ৰা সৰু বেলেগ ছোৱালী সৰু বেলেগ নাজানা নেকি তহঁতি এইটো ঐ জহনীত যাইতি হুৰ নহয় সুৰ তই এটা কাম কৰ চাইকেট্ৰিষ্ট এজনক দেখাই অলপমান এইটো দেখাই ল তোৰ গণ্ডগোল আছে যেন পাইছোঁ আপোনালোকে কওকচোন বাৰু আচলতে গণ্ডগোল কাৰ হৈছে তই এটা কাম কৰ চাইকেট্ৰিষ্ট এজনক দেখাই অলপমান এইটো দেখাই ল তোৰ গণ্ডগোল আছে যেন পাইছোঁ তই ডাক্তৰৰ ওচৰত যাব নালাগে তই কুকুৰৰ গু আৰু মেকুৰীৰ গু অলপ মিলাই মূৰত ভন ল দেখিবি চব ঠিক হৈ গৈছে ভেকু ভাগ হৈ গুচি যাব চুদুৰ ভাই চুট মাৰানি চালা হাত চালা তোক এইবাৰ পথালিকে পেলাই ল'ম ৰহ তেতিয়াহে চাগে শান্ত হবি समझ रहे हो তোক আচলতে এনেকৈ ক'বৰ মন নাছিল কিন্তু তই যিবোৰ মাত মাতি আছ ন যিবোৰ কথা কৈ আছ ন তাৰ বাবে ক'বলৈ বাধ্য হৈ গৈছো মানে লাজ লগা নাই অলপো শৰম লগা নাই অলপো নীলাজ কৰবাৰ ঘৰতে শিক্ষা দিছে নেকি তোক গাইছ মানে আজি বহুত খং উঠি আছে এজনীৰ ভিডিঅ'টো চাই টেমা ঘোলা হৈ গৈছে মানে তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ